ক'ত যাম? শ্বিলং। শ্বিলং। কিবা ঠাণ্ডা লাগিছে নি? কেনেকুৱা লাগিছে ফুৰিবলৈ আহি? কেনেকুৱা লাগিছে? অমলেট খাবলৈ ঠাণ্ডা গুৱাহাটী পালোহি। এতিয়া দাদা ৰুম যাওঁ। আজি দাদা ৰুমত থাকিম। আজি মৰ্ণিং ওলাই আহিছোঁ চেৰাপুঞ্জী ডাউকিলৈ বুলি। গাড়ী বহুত জাম লাগিছে। গৰু গাড়ী যোৱা দি আমিও গৈ আছোঁ। আমি এতিয়া ভিতৰ সোমাইছোহি লাহে লাহে। আজি চানডে একো নাপাই গৈছে, গতিকে এখন দোকান পালোঁ। এইবিলাক যিমান পাৰোঁ লৈ লৈছোঁ পেকেট আৰু খাই খাই গৈ থাকিম আৰু। আমি এতিয়া শ্বিলঙত আছোঁ, কিন্তু আজি শ্বিলঙৰ একোৱে নাচাওঁ, কাৰণ এতিয়া আমি ডাউকি যাব লৈছোঁ। চোৱা আইতাই কি তুলিছে, আইতাই কি আনিছে চোৱা। চাওক আমাৰ মায়ে কি লৈছে, বহুত ধুনীয়া লাগিছে। মায়ে ফুলনি ইয়াৰ পৰাই লৈ লৈছে। অ বেবি কোৱা, ভাল লাগিছে নে আহি? কিমান ভাল লাগিছে? মজা। চিপছ খাবলৈ পাই মানে কথাই নোলাইছে। ফুলবিলাক চাওক বহুত সুন্দৰ লাগিছে। ধুনীয়া লাগিছে। ডাউকি যোৱা ৰাস্তা পালোহি এতিয়া, আৰু চবে চাহ খাবৰ কাৰণে লৈছে। এয়া আমি এতিয়া একাপ একাপ চাহ খাই লওঁ। এই প্লেচটোৰ কিবা অমটাঙা নে কি কয় এই প্লেচটোৰ নাম? অমটাঙা। বহুত বেলেগ ধৰণৰ নাম, আমাৰ মনতে নাথাকিব চাগে, কিন্তু খুব ভাল লাগে। পাহাৰীয়া জেগা মই বহুত ভাল পাওঁ। আহি আছোঁ, আকৌ লগ পাই আছোঁ। ইয়াৰ পৰা গাড়ীবিলাক লাইন লাগিব লগা হৈছে, বহুত ভিৰ হৈছে, আৰু ইয়াত ইমানেই কুঁৱলী পৰিছে স্পীডত যাব নোৱাৰি। তাত কুঁৱলী পৰিছে, মাজে মাজে কিছুমান কেতিয়া পিন্ধিবা টুপি? কুঁৱলী হৈ আছে এতিয়া। দেখিবলৈ নাপোৱা গছ একোৱে দেখিবলৈ নাপোৱা। গাড়ী ৰখাবলৈ কৈছে। আমি দাবাই হয় নেকি? আমাক মানুহকেইটাই কৈছে ৰখা ৰখা, কিয় আমি কিয় ৰখিম? আমি দাবাই হয় নেকি? নহয়, বেলেগক কৈছে, আমাক নাই কোৱা। এতিয়া আমি চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ পাইছো, আৰু অলপ ৰৈছো ইয়াতে, বহুত ভাল লাগিছে। এইফালে দেখিলে এনেকুৱা লাগিছে আমি মৰুভূমিত আছো।
চাই দিয়ক এবাৰ বহুত বহুত সুন্দৰ লাগিছে আপোনালোকেও চাওকচোন বহুত ভাল লাগিব জেগাডোখৰ চাই হাত মেলা ফটো মাৰিব ৰাস্তা ইমান বেয়া ডাউকি গৈ আছো নাই পোৱাকে নাই ইয়াত দেখিছেনে ইমান ডাঙৰ ডাঙৰ দাঁত মানে পেটু ওলাব ক'বলৈ গ'লে বহুত সুন্দৰ মানে ইমান ভাল লাগিছে পানী গালে আহি থকা যেন লাগিছে বহুত ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা মা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ধুনীয়া লাগিছে পানী পৰি আছে একদম ঠাণ্ডা ঠাণ্ডা এচি নিচিনা লাগিছে এতিয়া আমি যিটো ফিল কৰিছোঁ ন আপোনালোকেও ইয়াত আহিলে সেই ফিলটো ল'ব পাৰে ৱাটাৰপুল হয় বহুত ভাল লাগে আৰু তাইক দেখিছেনে তাই শাৰী চাৰী লৈ আহিছে তাই অলপ মানে ধুনীয়াকৈ ভিডিঅ' বনাম বুলি কিন্তু মই বাৰু সেইবিলাক একো বনা নহ'ল তথাপিও বনাইছোঁ আৰু আপোনালোককতো দেখামেই গোটেই কাপোৰ টুকি শেষ তথাপিও এৰা নাই কিবা ধুনীয়া লাগে এইটো এটা ৱাটাৰফল দেখিছেনে ইয়াত আৰু আমি নানামো জাষ্ট এনেকৈ আপোনালোকক দেখাইছোঁ আৰু নিজেও চাই লৈছোঁ বহুত ধুনীয়া লাগিছে দেখিছা দেখিছেনে কিমান হাবিৰ দৰে জেগা এডোখৰত আহিছোঁ আমি ডাউকি ৱাটাৰপুল চাই মেলি আহিলোঁ আৰু এতিয়া আমি আহিছোঁ ৰিৱাই বুলি কয় এই প্লেচডোখৰ চোৱা নাই এতিয়ালৈকে বছ আহি আছোঁ আপোনালোককো দেখাম কিন্তু মানে বহুত কষ্ট হ'ব যেন লাগিছে ওপৰলৈ আহোঁতে তথাপিও আহক চাওঁ
এতিয়া টিকেট কটা জেগা পালোঁ। ইয়াত কিমানকৈ লয় ইয়াত দেখাই দিছে। নাপাইছোগে, বহুত দূৰ হয়, ভাগৰ লাগি যোৱা যেন লাগিছে আৰু। আহি পাই গ'লোঁ যিডোখৰ জেগালৈ আহিম বুলি কৈছিলোঁ। পানী মাতহে বেছি শুনিব চাগে, মোৰ মাত শুনিয়ে নাপাব। দেখিছেনে এই গছজোপা চাবলৈ আমি আহিছিলোঁ। এই গছজোপাই এখন দলং বনাই থোৱাৰ দৰে বনাই ৰাখিছে। বহুত ডাঙৰ গছজোপা। পৰিৱেশটো বহুত ভাল লাগিছে। আপোনালোকে যোনে যোনে অহা নাই আহিব, বহুত ভাল পাব। পাই গ'লোহি UI য'ত আহিম কৈছিলোঁ, কিন্তু ভাগৰো লাগিছে আৰু ওপৰলৈ যাবলৈ আছে। ওপৰলৈ যাব সময়ত চাগে আৰু বেছি ভাগৰ লাগিব। মোৰ মাত নোলাবও পাৰে ভালকৈ, কাৰণ পানীৰ মাত যিমান ওলাইছে সেইটো কাৰণে। মই ইয়াত অকলে অকলে আছোঁ। মাহঁত ক'ত গ'ল নাজানো, এতিয়া মই বিচাৰোঁগৈ। ইটো ছাইডেও আছে। মই এইফালে আহি গ'লোঁ দেখুৱাবৰ কাৰণে। আকৌ লগ পাইছোঁ। এইটো ওপৰলৈ যোৱা ৰাস্তা, কিন্তু ওপৰলৈ মই এতিয়া যাওঁ নাযাওঁ নাজানো, কাৰণ মই এতিয়া মাহঁতকে বিচাৰি লওঁ। ফাইনেলি তলত নামিলোঁ। এয়া চাওঁ, বহুত ভাল লাগিছে। বহুত এনেকৈ যদি সদায় থাকিবলৈ পাওঁ কিমান ভাল লাগিব, যদি ইয়াতে ঘৰটো হ'ল হয়। কিন্তু এতিয়া নহয় ন, ইমান দূৰৰ পৰা আহিব লগা হৈছে। তথাপিও সেইকাৰণে চাগে ভগৱানে নিদিলে এনি টাইম পানীতে থাকিম বুলি। আমি তাত চাই আহি এতিয়া ইয়াতে কিবা এটা খাই লওঁ। এতিয়াও আমি ডাউকিৰ পৰা মানে বাহিৰলৈ যোৱা নাই, ইয়াতে আছোঁ। বহুত ভাগৰ লাগিলে তাত, গতিকে এতিয়া ইয়াত কিবা এটা খাই লওঁ আৰু। কি খাবা? পাস্তা খাম। কি খাবা? পাস্তা। পাস্তা। ইয়াত পাস্তা পাব নাই? পাস্তা পাব দেখা। ইমানেই ভাগৰ লাগিলে, এতিয়া মাত নোলোৱা হৈ আছে বুলি ক'ব লাগিব, কাৰণ ষ্টেপ বগাওঁতে বহুত ভাগৰ লাগিলে। আপাই খাইছে। আপা খাইছে পাস্তা। এনেকৈ দিছো মই, মানে ভিতৰটো বিয়নি খাইছে। আমি গৈ আছো এতিয়া, অলপ ভাগৰ লাগিছে সেইকাৰণে ৰখি লৈছো। ইয়াৰ মামাহঁতি ক'ৰবাতো কথা পাতি আছে, আমি এনে আছো।